মানে হয়তো আপোনালোকে মোক দেখি থাকে মানে গাড়ী মটৰে মানে গাড়ী দেখুওৱা কিবা দেখুওৱা সকলোবিলাক দেখি থাকে কিন্তু মই মানে আজি হোম টুৰ এক্সপ্লেইন কৰিম মানে মোৰ ঘৰত কি আছে কি নাই কোন আছে কোন সদস্য আছে কোন নাই কোনে ক'ত গ'ল কেতিয়া গ'ল ক'ত গ'ল চ' সকলোবিলাক দেখাম বুজাম সকলো আৰু চ' চাওক প্ৰথমতে মই আৰম্ভ কৰিছোঁ আমাৰ মানে এইজনী জেঠীমা চিম্পলি থেংক ইউ এখেতে মানে কি মানে কাপোৰ মানে বেপাৰ কৰে আপোনালোকক যদি মানে ভাল কোৱালিটিৰ কাপোৰ লাগে অতি কম দামতে মানে এখেতৰ পৰাই ল'ব পাৰিব দিছ ইজ আৰু মানে এটা কথা কওঁ এখেতে মানে খোৱা উস্তাদ গামোচা হওক কিবা হওক মানে যিকোনো মেখেলা চাদৰ হওক এইখেতে মানে বেপাৰ কৰে আৰু সেইবুলি মই স্পনচৰ কৰা নাই আৰু চ' মানে খাৱলাত উস্তাদ আৰু মানে অকল খাৱলা মানে বস্তু বনাই থাকে মানে উস্তাদ আৰু খায়ো মানে কিবা খানি বনাই আছে চ' সেই আৰু পটল ভাজি আছে মানে বহুত তেল দিয়ে কিন্তু একো মানে সোৱাদ চোৱাদ নহয় আৰু বেয়া নহয় বিয়াৰে না কৈছোঁ কিবা ঘুগুনি বনাইছে বোলে চ' অলপ দেখা দিছোঁ ৰ'ব এইবিলাক ঘুগুনি মানে ঘুগুনি ঘুগুনি হ'ব আৰু এটাকে কিমান দেখিম ৰাইজে মানে অলপ হেৰি পাব চ' ৰাইজসকল মানে যদিও মানে ব্যক্তিগত জীৱন মোৰ দেখুৱাৰ ইচ্ছা নাই তথাপিও মানে অলপ ভাবিলোঁ মানে হোম টুৰ মানে কৰোঁ আৰু চ' দিছ ইজ আমাৰ মাদাৰ আৰু কিবা কানি মানে বস্তু মানে বজাৰ কৰি আনিলোঁ চ' মানে মই এঠাইলৈ যাম মানে গ'লে মানে অলপমান বজাৰ মানে ইমান যিহেতু পইচা নাই পইচাৰ বাজেট খুব কম আৰু যিখিনি নহয় মানে সেইখিনিহে আনিছোঁ কিবা হ'ব আৰু চ' এইখিনি মানে মানে আমাৰ এই যেতিয়া মানে কি জানে কেমেৰা ওলালে আগত মানে ওলাত উস্তাদ চ' মানে সেই আৰু ঝাৰু এডাল আনিলোঁ আৰু কিবা কানি আনিলোঁ এই খোৱা বস্তু আছে কিবা কানি আছে আৰু এই চচৰ পেকেট আনিছোঁ চচৰ পেকেট ৰাতিপুৱা মানে খাব ভাল হয় চ' এটা কাম কৰোঁ মই বেক কেমেৰাটো মই দেখাই দিওঁ চ' মানে কি জানানে এই মানে 20 টকা লৈছে এইখনত আৰু মানে সেই আৰু কিবা কানি বহুত আছে আৰু কিবা কানি নাপাওঁ আৰু কিবা আছে কিবা চ' এইখন ৰুমাল এইবিলাক আনিছোঁ মানে কি জানে ৰাতিপুৱা মানে এই ৰুটি লৈ খোৱা ভাল হয় মানে সেই আৰু কিবা কানি আছে গোল্লা আছিল মাত্ৰ মানে গোল্লা দুটা খালে এখেতে চ' সেই আৰু দিছ ইজ মাদাৰ দিছ ইজ হেৰি মাদাৰ আৰু দেখাই আছোঁ এখন মোৰ গাড়ীহে মানে বিখ্যাত প্ৰখ্যাত চ' সেই আৰু মানে ৰ'ব মই এটা টিভি মানে দেখাইছিলোঁ আপোনালোকক BPL-ৰ এইটো টিভি চাওক বিশ্বাস কৰক এই টিভিটো ৰ'ব ব্লাৰ হৈ যায় মোৰ মোবাইলৰ এইটো প্ৰব্লেম বিশ্বাস কৰক এইটো এনেকুৱা লেভেলৰ টিভি মানে আজি 15 বছৰমান বেছি হ'ল একো বেয়া হোৱা নাই মাজতে কিবা এই জেঠি পৰি চৰ্ট হৈ কিনে কিবা এটা বেয়া হৈছিল তাৰ বাহিৰে একো হোৱা নাই BPL টিভি এনেকুৱা লেভেলৰ টিভি চ' সেই আৰু চ' আছে ৰ'ব এইখন মানে এইটো ৰুমত মানে আমাৰ মানে মাদাৰ থাকে আৰু মানে ইয়াতে মানে আমাৰ জেঠীমা আহিলে থাকে বা কোনোবা আহিলে থাকে আৰু নৰ্মেলি চ' সেই আৰু এইটো আমাৰ ভাতৃ ইয়াৰ মানে এটা ইউটিউব চেনেল আছে কিন্তু মানে ই অনবৰত ইউটিউব চেনেলটোতে লাগি থাকে গেমিঙৰ ওপৰত কিবা ঘঞ্জু নে কি চ' সেই আৰু ইয়াতে ভাইটি পঢ়ে এনে পঢ়া শুনাত ইমান উস্তাদ নহয় আৰু নপঢ়ে নুশুনে আৰু স্পেচিয়েলি মানে কাউ লভাৰ গৰুক বহুত মানে ভাল পায় চ' সেই আৰু এইটো মানে লাইটটো নাই নেকি লাইট নাই আছে অলপ জ্বলাই দিছোঁ চ' সেই আৰু কাহিনী কুন্তলী হয় ৰ'ব মই এইখিনি জেগাত এটা গান গাইছিলোঁ মানে এইখিনি জেগা মানে লক্ষী জেগা মানে কি গান গাই মানে 10 নম্বৰ ভিতৰত সোমাইছিলোঁ পিছত নাপালোঁ আৰু চ' সেই আৰু মানে এইখন ভাইটিৰ পৰা টেবুল ইমান তবলা শিকে মানে তবলা নিশিকে মই জোৰকৈ মানে কিবাকৈ বিষাৰত পাছটো কৰাই দিছোঁ আৰু চ' সেই আৰু মই ক্ৰেডিট দিলোঁ চ' সেই আৰু এইখন সেই আৰু আমাৰ মানে ফাদাৰে আছাম ট্ৰিবিউন মানে হেৰিত নিউজত কাম কৰে দ্য আছাম ট্ৰিবিউন তাৰ পৰা এইখন দিছে মানে চ' সেই তবলা চবলা আছে আৰু এইবিলাক আছে আৰু ইয়াৰ মানে আখৰবিলাক অলপ দেখাই দিছোঁ ৰ'ব ইয়াৰ নহয় মানে টিচাৰৰ বাৰু যি নহওক চ' এতিয়া আহিম মানে মোৰ ৰুমটো চ' মোৰ ৰুমটো দেখাওঁ ৰ'ব অলপমান চ' মোৰ ৰুমলৈ গতি কৰি আছোঁ মোৰ টেবুলখন ইমান নেদেখাওঁ দিয়ক ইমান এটা ভাল বস্তু নাই আৰু এটা বস্তু দেখাওঁ ৰ'ব আপোনালোকক মই মানে এইটো খাই ভাল পাওঁ এইবিলাক খাই ভাল পাওঁ চ' আনি থোৱা নাই মোৰ মানে বেলেগ খুচি নাই আৰু মনত এইবিলাক খোৱা বস্তু পালে খুচি আৰু মনত খুচি আহি থাকে চ' সেই আৰু এই মই অলপতে এটা পাৱাৰ বেংক আনিলোঁ চ' সেই আৰু মই সদায় ভগৱানৰ চৰণত থাকোঁ সদায় ভগৱানৰ আশীষ লৈ থাকোঁ সদায় চ' সেই আৰু এখন মোৰ বিচনা ইমান ভাল নহয় বাৰু মানে অলপ মাতো ওলাই অলপ মাতটো শুনাই দিছোঁ ৰ'ব মানে
ভাবিছা মানে কি কৰিবা আৰু আমি নিম্ন মধ্যবিত্ত মানুহ না এই আৰু কিবাকৈ চলি গ'লে হ'লে মানে ইমান নালাগে আৰু চ' আৰু এইখন মানে কি কৰিছোঁ জানানে মানে মস্ত মানে যিটো গৰম দিনত কি হয় মানে এইফালে হাৱা হৈ থাকে মই ৰাতি দৰ্জাখন খুলি থওঁ মানে নহ'লে মানে এই আমাৰ এ চি বোৰ্ড না এ চি বোৰ্ডত কি হয় মানে সৰু বতাহ ক'তো নোসোমায় নোসোমালে মানে বহুত মানে গৰম হয় চ' সেই আৰু এনেকৈ চ' এই আৰু কাহিনী কুণ্ডলী মোৰ চাৰ্জাৰখন চাওক সেইদিনা অলপ দিন আগতে মই চাফা কৰিলোঁ চ' সেই আৰু এইবিলাক এই আলনাখন নেদেখাওঁ দিয়ক মানে অপৰিপাটি হৈ আছে চ' এইটো মানে বেগ মোৰ বেগ মানে মই এইটো মানে হোষ্টেলত যাওঁতে আনিছিলোঁ এতিয়া মানে আৰু মানে এঠাইত যাম চ' তাৰ কাৰণে লাগিব আৰু কিবা কাৰণে আছে ৰ'ব ইয়াতে পিছত দেখাম বাৰু চ' এই আৰু দিয়ক কাহিনী এই মোৰ এইখন মানে এই টিঙৰ এইখন না বেয়া হৈ গৈছে মানে সেইখন নাই আৰু চ' এই আৰু মোৰ এইটো লেপটপ মানে মৰমৰ হেঁপাহৰ অতিকে আপোন মানে চ' এইখিনিয়ে আৰু কাহিনী কুণ্ডলী আৰু এটা বটলো আছে ৰ'ব মই পানী খাওঁ পানী আৰু চ' আৰু ৰ'ব আৰু কিবা কাৰণে আছে ৰ'ব মই দেখাই আছোঁ মানে আমাৰ এইখন আইনা মানে মই সদায় ৰাতিপুৱা উঠি কিনে মুখ চাওঁ চ' সেই আৰু চ' এইখিনি আৰু কাহিনী কুণ্ডলী আৰু নাপাওঁ কে কৈ আছোঁ ৰ'ব আপুনি যদি মোৰ মানে ভিডিঅ' মানে ৰেগুলাৰ চাই আপুনি যদি কোনোবা অমৰ আছে ক'বচোন মোক মই মানে ধৰিব পৰা নাই ৰ'ব আমাৰ এটা গলিঘৰ আছে গলিঘৰ এই গোহালিৰ ইংৰাজী বা কি আছিল কাউ চাউ যাব নেকি গোহালিৰ ইংৰাজী বাৰু যি নহওক ইমান নাজানো চ' সেই আৰু এইটো মোৰ মানে হেৰি আৰু কি আছিল আৰু কিবা কাৰণে থয় আৰু ৰ'ব এটা কথা হৈছিল মই মানে এখন কোচিং চেণ্টাৰ খুলিছিলোঁ কোচিং চেণ্টাৰ খোলোতে মানে মই ডেস্ক বেঞ্চ 3যোৰ বনাইছিলোঁ তাৰে মানে এইবিলাক এনেকৈ আছে এতিয়া মানে ধৰক পূজা সকাম পাতিলে মানে সুবিধা হয় আৰু এতিয়া যিহেতু নাই কোচিং চেণ্টাৰখন পইচা পাতি নিদিলে চ' সেই আৰু এইটো চৌকা মানে মই এটা মানে হেৰি কৰা হয় ঠাণ্ডাৰ দিন হওক বা এনেও মানে কেতিয়াবা ধৰক বেছি খানা পিনা বনাব লগা হ'লে হেৰি কৰা হয় চ' মায়ে মানে মই এইফালে যাম না মায়ে মানে অলপ ৰেডি কৰি আছে চ' সেই আৰু কাহিনী কুণ্ডলী মই সেইদিনা আপোনালোকক অলপ দেখাইছিলোঁ কিজানি মই দেখুওৱা নাই মই জাষ্ট ভিডিঅ'টো কৰি থৈছিলোঁ এইবিলাক মানে যিটো পেলনীয়া সামগ্ৰী আছে তাৰে পৰা মানে কি কৰিছে জানেনে ধুনীয়াকৈ মানে ফুল প্লেণ্টেশ্যন কৰা হৈছে চ' সেই আৰু কাহিনী কুণ্ডলী আৰু আমাৰ আগফাল এনেকৈ সেনেকৈ যায় আগফালটো সেয়ে আৰু এই আমাৰ হোমটোৰ ফাদাৰ নাই ৰ'ব ফাদাৰ অফিচত গৈছে নহ'লে দেখাই দিলোঁ হয় আৰু চ' একচুৱেলি প্ৰায় পাৰ্চনেল বস্তু দেখুওৱা ভাল নহয় তথাপিও মানে দেখালোঁ মানে অলপমান মানে সেইটো আমাৰ গেটখন লগাব পাৰি বাহৰে মানে চব যাতে অলপ জানক মই কোন কেনেকৈ থাকোঁ আপোনালোকক মই গাড়ীহে দেখাই থাকোঁ অনবৰত চ' সেই আৰু আমাৰ ঘৰটো দেখালোঁ চ' সেইবিলাক সেই আৰু যদি আমাৰ কাষত বিল্ডিং চিল্ডিং বহুত আছে আৰু আমি মানে বিল্ডিং চিল্ডিং বনাব পৰা ক্ষমতা নাই দিয়কচোন আৰু চ' এনেকৈ চলিব লাগিব এইটোতেই মোৰ মৰমৰ হেঁপাহৰ চেনেহৰ ঘৰ সেয়ে আৰু কিবাকৈ বনাইছোঁ মানে বহুত কষ্ট কৰি দেউতাই বনাইছে আৰু মই বনোৱা নাই বহুত কষ্ট কৰি মানে দেউতাই বনাইছে আৰু মানে হাড় ভঙা পৰিশ্ৰম কৰি ইয়াতে মানে বহুত সপোন আছে বহুত মানে সেই আৰু চ' সেয়ে আৰু মোৰ মৰমৰ অতিকৈ আমাৰ ঘৰটো যেনেকৈ নহওক কিন্তু সদায় মৰমৰ চ' সেই আৰু এতিয়া মানে ফুল বহুত হৈছে ৰ'ব ফুল আছে আমাৰ ইয়াতে বহুত ফুল আছে চ' সেই আৰু চাওক না কি মজাদাৰ ফুল আছে বহুত আছে এইটো মানে গোলপীয়া আছে ৰ'ব ইয়াতে মানে এটা গোলপীয়া ভাৰচোন মই দেখাই দিম ৰ'ব এটা মানে ফুলটো সৰিল নেকি চ' সেই আৰু বহুত আছে দিয়ক আৰু আমাৰ ইয়াতে মানে এইটো মানে সিদিনা নহয় দিন হ'ল বোলে গৰমৰ দিনত এটা আইচক্ৰীম খাইছিলোঁ আইচক্ৰীমটো কি কৰিছে মায়ে মানে মই পেলাই দিছিলোঁ মায়ে মানে ইয়াতে মানে ফুল ৰুইছে এটা ভাল দেখা হ'ল মানে সঠিক ব্যৱহাৰ আৰু চ' এই আৰু দিয়ক আৰু